হেল্ল' সকলোকে গুড ইভিনিং। আজি আকৌ ওলালোঁ এখন বিয়ালৈ। মই এনেই ডান্স কৰি থাকি ভাল পাওঁ, এনেই আৰু মিউজিক লগাই ডান্স কৰি থাকোঁ। আপোনালোকেও ডান্স কৰিবচোন, বিশেষকৈ যেতিয়া আপোনালোকৰ মন বেয়া লাগে তেতিয়া এনেই মিউজিক লগাই ডান্স কৰি থাকিব, অট'মেটিকেলি মনটো ভাল লাগি যায়। পিছে বিয়া খাবলৈ কি পিন্ধি যাওঁ এতিয়া? মোৰচোন কাপোৰেই নাই। কি পিন্ধি যাওঁ? वाह आसमान से टपका वाइट शर्ट, थैंक गॉड भगवाने तो मेरी सुन ली। কিন্তু লং পেণ্টটোতো একদম ভাল লগা নাই। ব্লেক পেণ্ট নট বেড, কিন্তু ভাল লগা নাই। স্কাৰ্ট এতিয়া ঠিক আছে। কেনেকুৱা লাগিছে বাৰু ড্ৰেছযোৰ ক'বচোন। ড্ৰেছটো হৈ গেয়া। এতিয়া মুৰ্গীৰ পিছা চুলিখিনি কি কৰি যাওঁ? কি মেকআপ কৰোঁ এতিয়া? কি কৰোঁ? यस लाइट जल गया और दिमाग में कुछ आया। अब लग रही हूँ ना एकदम परी के जैसा। কেনেকুৱা লাগিছে বাৰু মোক কমেণ্ট কৰি জনাব দেই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট এটা কৰি দিব নাপাহৰিব। মোবাইলৰ সন্মুখত কিমান ষ্টাইল দিম, এতিয়া যাওঁ বিয়া ঘৰলৈ ষ্টাইল দিব। ফাইনেলি আহি পালোঁ বিয়া। কইনাজনী বিউটিফুল দৰা বৰ লাকি। সঁচাই কইনাজনী বহুত ধুনীয়া। আৰু এয়া হৈছোঁ আমি। কেইখনমান কইনাৰ লগত ফটো উঠিলোঁ। আৰু এই মণ্ডপটো যে কলগছৰে বনাইছে, খুব ধুনীয়া লাগিছে মণ্ডপটো। আৰু ভিডিঅ'টো আছিলে এইখিনিলেই। এতিয়া বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, টাটা।